Hello everyone, welcome to YouTube channel. আজি মই বনাইছো কেঁচা জলকীয়া সৰিয়হৰ আচাৰ। আজি তাৰ বাবে মই লৈছো অলপ জলকীয়া, ঠাইটো গুচাই ধুই লোৱা হৈছে। ঠিক আছে নে? জলকীয়াবোৰ অলপ শকত হ'ব লৈছো যাতে আচাৰটো খাবলৈ ভাল হয়। এটা টেঙা লৈছো, অলপ সৰিয়হ লৈছো, সৰিয়হটো মই ভাজি ল'ম, ভাজি পিনে খুন্দি ল'ম। আৰু ইয়াৰ অলপ মছলা মই বনাই থোৱা আছে। ইয়াত মই কি দিছো কৈ আছো মাজলৈ। এতিয়া আমি জলকীয়াসমূহ সৰু সৰুকৈ পিচকৈ কাটি ল'ম ভিডিঅ'ত দেখুওৱাৰ ধৰণে। দেখিছেনে? কাটি ল'ব। আৰু শুকান মছলাটো মই ব্যৱহাৰ কৰিছোঁ জিৰা, ধনিয়া, চটগুটি, আজৱাইন, মেথি আৰু অলপ সৰিয়হ ভাজি পিনে মই অলপ মিক্সিত গোটাকৈ মাৰি দিছোঁ। একেবাৰে মিহি হৈ যাব দিয়া নাই। এতিয়া মই কেঁচা সৰিয়হ যিখিনি লৈছিলোঁ সেয়া মই এতিয়া ভাজি ল'ম। অলপ এনেকৈ ভাজি থাকিব, ৰৈ নাযাব, চামুচেৰে লৰাই ভাজি থাকিব। ৰৈ গ'লে সৰিয়হখিনি জ্বলি ক'লা হৈ যাব, তেতিয়া খাবলৈ তিতা লাগিব। এনেকৈ দেখিছেনে? সৰিয়হৰ কালাৰবোৰ অকণ সলনি হৈছে আৰু সৰিয়হবোৰে ফুটিবলৈ ধৰিছে। এতিয়া সৰিয়হবোৰ নমাই আপুনি খুন্দনা এটাত খুন্দি ল'ব বা মিক্সিত অলপ পিচি ল'লেও হ'ব। সম্পূৰ্ণ নিপিচিব, আধাটো পিচিব। এতিয়া সেই আধা পিচা সৰিয়হখিনি তেলত দি দিব। তেলটো গৰম কৰি গেছটো অফ কৰি পিনে দিব। তাতে মছলাখিনিও দি দিব, যিখিনি আমি গুড়ি মছলা তৈয়াৰ কৰিছিলোঁ। দেখিছেনে? মছলাসমূহ ভালকৈ তেল হৈ লৈছে। এতিয়া জোখমতে নিমখ দি দিব। মই সৰু চামুচেৰে 2 চামুচ নিমখ দিছোঁ। অলপ হালধি, আপুনি যদি ৰংগুৰি খায়, ৰেড চিলি খায়, তেনে অলপ ৰেড চিলিও দি ল'ব পাৰে। তাৰপিছত এই চামুচ এখনে মই ভালকৈ মিলাই লৈছোঁ। মিলাই দিব। তাৰপাছত কাটি ৰখা কেঁচা জলকীয়াখিনি দি দিব। তাৰপিছত আকৌ অলপ সময় এনেকৈ মিলাব যাতে মছলা লগত জলকীয়াখিনি ভালকৈ মিক্স হৈ যায়। এনেকৈ মিলাই থাকিব। অলপ সময় এনেকৈ আপুনি মিলাই থাকিব ভালকৈ ওপৰ তল কৰি। এতিয়া নেমুটো টকৰ কৰি দি ৰসখিনি চেপি দি দিব। মই 2 ডোখৰ নেমুৱে ব্যৱহাৰ কৰিছোঁ। আকৌ এনেকৈ মিলাই থাকিব যাতে নেমুৰ ৰসটো মছলাৰ লগত আৰু জলকীয়াৰ লগত ভালকৈ মিক্স হৈ যায়। এয়া ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।